हाय फ्रेंड्स मैं दिनाई अन्य এটা ভিডিঅ'ৰ সৈতে আপোনালোকক নমস্কাৰ জনাইছো। আজি মই আপোনালোকক মাটি দালি আৰু গাহৰি মাংস কেনেকৈ বনোৱা হয় দেখাব বিচাৰো। আপোনালোকে মোৰ ভিডিঅ'টো চাই যাওকচোন, সম্পূৰ্ণ চাব, স্কিপ নকৰাকৈ চাই যাব। এয়া হৈছে শুকান মাংস, মাটিমাহ শুকান মাংস। ইয়াক কেঁচাতে ধুনীয়াকৈ ভাজি ৰ'দত দি শুকাই থৈ দিয়া। খাবলৈ ইমান ধুনীয়া লাগে, ইয়াৰ চেণ্টটো চব্জিত দিলে एकदम माने कबई नालागे आरो बहुत टेस्टी लागे। चावकचोन एया माटी दाली माये कले मैं আজি बाहिरते माटी दालिखिनि बयल करि दिम आरो भितरत पिছত बनवा हबो बुली। एतिया चावकचोन एया माये बाहिरत माटी दाली बयल करिब केराही पाति लैसे। प्रथमते माटी दालिखिनि माने भाजी लब अलप। एटु केराही गरम হৈ আছে। या হৈছে माटी दाली माये जारी करि धुनियाকৈ ठीक करि लले। তাৰপিছত এতিয়া ইয়াত ভাজি বইল কৰি দিব। জুইটো ইমান ধুনীয়াকৈ লাগিছে, চাকচোন দবদবকৈ জ্বলিছে, একদম বৰ ধুনীয়াকৈ জুইকুৰা। এতিয়া এয়া মাটি দালিখিনি ভাজিছে, এয়া দেখিছেনে? ভাজি ল'লে চেণ্টটো ধুনীয়া হয়, ভাল লাগে খাবলৈ, সেইকাৰণে ভাজি লৈছে মায়ে অলপ। অলৰেডি এয়া মাটি দালি ভজা হৈ গ'ল। এতিয়া কেৰাহীখন ধুই তাত পানী দিছে। পানীখিনি গৰম হ'ব, गरम करी तात माटी दालिটো बयल करिब। एया चावकचोन एया पानीखिनि गरम होइसे देखिसेने? यात अलप खार दिले माये, हेतु देखुवा নহলে आपनालोকক। एतिया अलप निमख दिम। एया चावकचोन आपनालोके स्वाद अनुसारी দিব दे, खार निमखটো चाइ লৈ। आनफाले माये एया माटी दाली धुइसे। माटी दालिखिनि धुइ केराही गरम पानीत দি দিব बयल करिবৰ কাৰণে। एया চাই যাওকচোন। या হৈছে আদা নহৰু পিঁয়াজ ৰেডি কৰি লৈছোঁ। আৰু ইফালে চাওকচোন হৈয়ে গ'ল, লগত লগত ফেন উঠি আহিছে, দেখিছে? সাৰ দিয়া হৈছে যে ধুনীয়াকৈ সিজি যাব। এতিয়া বেছি টাইম নালাগে, চাই যাওকচোন। মানে বইলটো এড কৰি লওক ন। আনফালে কেৰাহীত পিঁয়াজ দিলোঁ, গৰম তেল। এতিয়া তাত মাংস ভাজিম। এফালে এয়া মাংসটো ধুই কৰি লৈছোঁ। মাংসটো তেতিয়াও মায়ে নিমখ দিয়া আছিলে নহয় ন? নিমখ দিয়া আছিলে নহয় তেতিয়াও মাংসটো। এয়া আনফালে মায়ে মাটি দালি হৈ গৈছে, ঘুটনি মাৰি দিছে। পুৰা মিহি কৰি দিব লাগে, তেতিয়া খাবলৈ বিৰাট টেষ্টি লাগে। এয়া মায়ে পুৰা ঘুটনি মাৰি আছে। কেৰাহীৰ পৰা নমাই লৈছে বেলেগ বাচনত। এয়া চাওকচোন, ঘুটনি মাৰা হৈ গ'ল। অলপ হ'ব দিয়ক, সিও খাই নহয় এইটো চব্জি আগত। পানী ডাঠ হৈ গৈছে ন, অলপমান পানী দি দিম। বেছি ডাঠ হ'লে ভাল নালাগে, অলপ পাতলা হ'ব লাগে। এতিয়া এয়া দিম মছলা, আদা নহৰু আৰু জালুক, এইখিনি দি দিলোঁ। আদা নহৰু জালুক, এইটো অকণমান আৰু দালি দিব লাগে। দি দে হেনো ভাল। এইটো হ'ল আদা নহৰু জালুক। এতিয়া দিম জিৰা। মায়ে মই হাতা পাতা বনাইছোঁ দেই বন্ধুসকল। মায়ে এইখিনি বনাই দিলে, এইখিনি আকৌ মই বনাইছোঁ। এতিয়া এয়া জিৰা,
এতিয়া ভালমতে উতলিবলৈ দিয়া উতলি আছে জলকীয়া গুড়া অলপ দি দিছোঁ কমিছে হ'ব ৱাহ মস্তি চেণ্ট ওলাইছে দেই বঢ়িয়া গোন্ধ গোটা গৰম মছলা খুন্দনাত গুড়া কৰি লৈছোঁ দুইটা ইয়াত দি দিম গৰম মছলা দিলে বেছি টেষ্টি হয় হৈ গৈছে চব্জিটো গৰম মছলাখিনি দি দিছোঁ ধোঁৱা ওলাইছে গেছৰ ফ্লেমটো অফ কৰি দিলোঁ হৈ গ'ল আজিলৈ মোৰ ভিডিঅ'টো ইমানেই